হেল্ল' ফ্ৰেণ্ডছ, আজি আমি শিশু সম্পৰ্কে তথ্য সংগ্ৰহ কৰিবলৈ এনেকডটেল ৰেকৰ্ডছ বা ঘটনাৱলী ৰেকৰ্ড বুলি কোৱা হয় বা উপাখ্যানমূলক প্ৰতিবেদন বুলিও কোৱা হয়, কেনেকৈ আমি ব্যৱহাৰ কৰোঁ তাৰ ওপৰত আলোচনা কৰিম। যেতিয়া কোনো এজন শিশুৱে কিবা এটা কাম কৰি থাকে বা তাৰ ব্যৱহাৰ কেনেকুৱা তাক চোৱা চিতা কৰা হয়, তেতিয়া তাক ঘটনাৱলী ৰেকৰ্ড বা এনেকডটেল ৰেকৰ্ড বুলি কোৱা হয়। এই ৰেকৰ্ড কৰাৰ ফলত শিশুসকলৰ সবল দিশ আৰু দুৰ্বল দিশবিলাক চাব পাৰি। যেনেকৈ কোনো এজন শিশুক প্ৰথম শ্ৰেণীৰ শিশুৱে তাক প্ৰথম দিনা এটা কাৰ্যকলাপ দিয়া হ'ল যে ইংৰাজী ৭ বাৰৰ নাম লিখিবলৈ দিয়া হ'ল। গোটেই ক্লাছটোতে ভিতৰত এজনক পৰীক্ষা কৰিবলৈ হ'লে কি তেওঁৰ ওপৰত বিশেষ মনোযোগ দিব লাগিব। যেতিয়া ৭ বাৰৰ নাম লিখিবলৈ দিয়া হয়, তেওঁৰ শিশুটোৰ আচৰণ শিক্ষকজনে লক্ষ্য কৰিব লাগিব। তেওঁ কি কৰি আছিল যেতিয়া নামখিনি প্ৰথম শ্ৰেণীৰ এজন শিশুক ৭ বাৰৰ নাম লিখিব দিয়া হৈছিল, তেতিয়া শিশুটোৱে ইফালে সিফালে চাই আছিল, প্ৰথম পেঞ্চিল কামুৰি আছিল বা বেলেগৰ বহি চাবলৈ খুজি আছিল, জুপি আছিল। সেইটো শিশুৰ আচৰণ হয়। ইয়াৰ পৰা কি সংকেত পাব পাৰি? ইয়াৰ পৰা গম পোৱা যায় যে শিশুটোৱে পঢ়াত মনোযোগ দিয়া নাছিল বা ভালদৰে কথাটো হয়তো বুজি পোৱা নাছিল। তেওঁ সেইকাৰণে নিজৰ সমনীয়াৰ পৰা চাই লিখিবলৈ চেষ্টা কৰিছিল। দ্বিতীয় দিনা ইংৰাজী বৰ্ণমালা লিখিবলৈ দিয়া হ'ল। তেতিয়া তেওঁলোকৰ আচৰণ কেনেকুৱা হ'ল? শিশুটিৰ আচৰণ, তেওঁ সোনকালে লিখি শেষ কৰিছিল সেইদিনা, কিয়নো লিখি সোনকালে শেষ কৰাৰ বাবে তেওঁ বহীখন দেখাবৰ বাবে টিচাৰৰ ওচৰলৈ দৌৰি আহিছিল। ইয়াৰ পৰা আমি কি সংকেত পাওঁ? ইয়াৰ পৰা গম পাওঁ যে শিশুটোৱে লিখিব দিয়া কামটো সোনকালে কৰিছিল আৰু ইয়াৰ পৰা বুজিব পাৰি যে শিশুটোৱে যিটো বিষয়ে ভালকৈ জানে সেইটো বিষয়ত বেছিকৈ মনোযোগ দিয়ে। এনেকডটেল ৰেকৰ্ডছ বা ঘটনাৱলী ৰেকৰ্ডৰ পৰা আমি কি লাভ পাব পাৰোঁ? আমি শিশুৰ সমস্যাসমূহ কি আছিল আৰু কেনেকৈ সমাধান কৰিব পাৰি এই বিষয়ে জানিব পাৰোঁ। আৰু শিশুৰ মাক দেউতাকৰ লগত সেই কথা বতৰাবোৰ কৰিব পাৰি যে তেওঁলোক কোনটো দিশত পিছ পৰি আছে, কোনটোত আগবাঢ়ি আছে। শিশুক বেলেগ স্কুললৈ গ'লে সেই স্কুললৈ যদি এই ৰেকৰ্ডবিলাক প্ৰেৰণ কৰা হয়, তেতিয়া তেওঁলোকৰ অন্য শিক্ষকসকলে শিশুটোৰ বিষয়ে আচৰণৰ বিষয়ে অলপ পূৰ্বানুমান কৰিব পাৰে আৰু শিশুৰ ব্যৱহাৰ কেনেকুৱা সেই কথা জানিব পাৰি আৰু শিশুটোক কেনেধৰণে বুজালে ভাল হয় সেই কথাও ভালকৈ জানিব পাৰি। আৰু অন্য ধৰণে কাৰ্য নিৰীক্ষণ কৰিলে দেখা যায় যে অংকৰ ক্ষেত্ৰত, গণিতৰ ক্ষেত্ৰত ১ৰ পৰা ১০লৈ যেতিয়া প্ৰথম শ্ৰেণীৰ শিশুক লিখিব দিয়া হয়, তেতিয়া তেওঁলোকৰ আচৰণ কেনেকুৱা হ'ব? এজন ল'ৰাই যদি ওচৰত বহা ল'ৰাজনক চাই থাকে বা কিতাপখনকে পেলাই বেঞ্চত মূৰ পেলাই শুই থাকে, তেতিয়া আমি তেওঁলোকৰ আচৰণৰ পৰা গম পাম যে তেওঁলোকৰ পঢ়াত মন নাই, হয়তো কথাটো বুজি পোৱা নাই, আয়ত্ব কৰিব পৰা নাই ভালকৈ। ইয়াৰ পৰা আমি কি সংকেত পাম যে তেওঁলোকে প্ৰথমতে সুধি ল'ব লাগিব, তোমালোকে কোনখন বেঞ্চত বহিবা, কি পঢ়িবা আজি, কি লিখিবা। শিশুটোৰ প্ৰথমতে চাইল্ড চেণ্ট্ৰিক যিটো এডুকেশ্যন, মানে শিশুকেন্দ্ৰিক যিটো শিক্ষা, শিশুৰ মনোযোগৰ ওপৰত ভিত্তি কৰি শিক্ষকজনে পাঠদান কৰিবলৈ যত্ন কৰিব লাগে। থেংক ইউ। বুজি পাইছে নিশ্চয়। আচলতে শিশুৰ আচৰণ নিৰীক্ষণ এনেকডটেল ৰেকৰ্ডছটো তেওঁলোকে যেতিয়া এটা ক্লাছ চলি থাকে, এটা শ্ৰেণীকোঠাত শিশুৱে কেনেকুৱা আচৰণ কৰে সেইখিনি লিপিবদ্ধ কৰি ৰখাটোকে এনেকডটেল ৰেকৰ্ডছ বুলি কোৱা হয়। থেংক ইউ।